হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আজি মই লৈ আহিছিলোঁ আপোনালোকলৈ এটা পেৰাৰ ৰেচিপি। এই পেৰাটো মই বনাবলৈ অকল মাত্ৰ মই দুটা বস্তু ব্যৱহাৰ কৰিছোঁ। তেন্তে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি আপোনালোকে মোৰ এই চেনেলটো নতুনকৈ চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। প্ৰথমতে মই গাখীৰখিনি গৰম কৰি ল'ম। তাৰ পিছত গাখীৰখিনি 10 মিনিটমান উতলোৱাৰ পিছত ইয়াতে দি দিম সোৱাদ অনুসৰি চেনি। আৰু এইখিনি এতিয়া ভালদৰে মই লৰাই থাকিম। চেনিখিনি দিয়াৰ পিছত গেছৰ ফ্লেম কেইছেকেণ্ডমানৰ কাৰণে হাই কৰি লৰাই থাকিব আৰু কেইছেকেণ্ডমানৰ কাৰণে গেছৰ ফ্লেম মিডিয়াম কৰি লৰাই থাকিব। আপোনালোকে দেখিছেনে কেনেদৰে গাখীৰখিনি এনেদৰে ডাঠ হৈ আহিছে? এয়া দেখিছেনে ইমান ধুনীয়াকৈ মাখনৰ দৰে কালাৰ এটা হৈ আহিছে। এইখিনি মোৰ হৈ গৈছে। এইখিনি এতিয়া ধুনীয়াকৈ প্লেটত উলিয়াই লৈছোঁ। এইখিনি হৈ যোৱাত এতিয়া মই গৰমে গৰমে পেৰাখিনি বনাই ল'ম। ঠাণ্ডা হৈ গ'লে পেৰাখিনি বনাবলৈ অসুবিধা হ'ব, ফাটি ফাটি যাব। সেইকাৰণে আপোনালোকে এইখিনি অকণমান গৰমে গৰমে বনাবলৈ চেষ্টা কৰিব। এটা এটা কৰি এনেদৰে বনাই যাম। এয়া মোৰ পেৰা হৈ গ'ল। একদম দোকানৰ দৰে সোৱাদ হৈছিল এই পেৰাখিনি খাবলৈ। তেন্তে ফ্ৰেণ্ডছ, দেখিছেনে কিমান সোনকালে দুটা সামগ্ৰীৰে মই কেনেদৰে দোকানৰ দৰে পেৰা ঘৰতে তৈয়াৰ কৰিলোঁ। তেন্তে আপোনালোকেও এনেদৰে বনাব পাৰে। কিমান সোনকালে হৈ গ'ল মোৰ এই দেখিলেনে? তেন্তে কেনেকুৱা পালে মোৰ আজিৰ এই ৰেচিপিটো কমেণ্ট কৰি জনাব দেই। তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। বাই।